নমস্কাৰ বলক বনাও আজি এটা ইউনিক ৰেচিপিটো হৈছে দৈৰ হৈতে ফিছ কাৰী এফালে চাওকচোন মই লৈ লৈছো বাহু মাছ কেপিছ এখন থালিত লৈ মই ইয়াতে নিমখ হালধি আৰু অলিভ অইল মিক্স কৰি লম এফালে চাওক মই দিলো হালধি আৰু এবাৰ দিম মই নিমখ আৰু তাৰ পিছত মই অলিভ অইল অলপ দি ভালদৰে মাছ কেপিছ মিহলি কৰি লম মাছ কেপিছৰ গুটে গাত লগাকে মই ভালদৰে মিহলাই লৈছো এয়া চাওকচোন এপিছ কৰি ইলতি কৰি মাছ কেপিছত মই লগাই লৈছো এয়া চাওক এয়া মাছ কেপিছ ৰেডি হৈ গল ফ্ৰাই কৰিব পৰাকে এফালে চাওক মই গেছত এখন কেৰাহী পাতি ললো আৰু কেৰাহীখন গৰম হলত ইয়াতে মই দিলো অলিভ অইল আপোনালোকে মিঠাতেলো ইউজ কৰিব পাৰে আৰু তেল গৰম হোৱাত মই এপিছ কৰি মাছ কেপিছ কেৰাহীত দি দিলো এটা কথা মনত ৰাখিব যদি এই ৰেচিপিটো ট্ৰাই কৰে মাছ কেপিছ কিন্তু মুৰমুৰিয়াকে ভাজিব নালাগে মাছ কেপিছ অকল হিজাকৈহে ভাজিব মুৰমুৰিয়া কেতিয়াও নকৰিব এয়া মাছ কেপিছ মই ইলুটি কৰি দিছো আপোনালোক যদি মোৰ চেনেলটো চাই ভাল পাইছে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব এয়া চাওকচোন মোৰ মাছ কেপিছ ভাজি হৈ গল এফালে মই মাছ কেপিছ এখন থালিত কাঢ়ি ললো এফালে মই পিয়াজ 4টা লৈছিলো আৰু পিয়াজ কেটা 4 টুকুৰা কৰি কাটি লৈছো আৰু এটা মিক্সিত মই এতিয়া পিয়াজখিনি পেষ্ট কৰি লম এয়া লগত দিলো 4টা কেঁচা জলকীয়া এয়া চাওকচোন পেষ্টখিনি ৰেডি হৈ গল এয়া মই আকৌ দিলো ইয়াতে কাঠ বাদাম 5টা আৰু অলপমান কাজু অকণমান পানী দি এইখিনিও মই এটা পেষ্ট বনাই লম এয়া মোৰ পেষ্টটো ৰেডি হৈ গল এতিয়া মই আদা নহৰু এখন পটাত এয়াও মই খুন্দি পেষ্ট বনাই ললো এতিয়া মই থাকি যোৱা তেলখিনিতে দিলো 2টা ইলাইচি 2টা লং আৰু এখিলা তেজপাত আৰু 2টা শুকান জলকীয়া এয়া চাওকচোন এতিয়া মই ইয়াতে দি দিম পেষ্ট বনাই লোৱা পিয়াজখিনি এয়া চাওক ভালদৰে হিজিবলৈ দিম লৰাই আৰু হিজা হৈ গলত মই ইয়াতে দিছো আদা নহৰু পেষ্ট আৰু এইখিনি ভালদৰে হৈ গলত এয়া চাওকচোন ধুনিয়াকে হৈ গৈছে ইয়াত মই এতিয়া দিলো কাজু বাদাম আৰু কাঠ বাদামৰ বনাই থোৱা পেষ্টখিনি আৰু ইয়াত দিলো অলপমান ধনিয়া গুড়া জিৰা গুড়া হালধি আৰু নিমখ আন্দাজ অনুসৰি আপোনালোকে নিমখ হালধি ইউজ কৰিব এয়া ইয়াৰ পৰা তেল ভাপটো কেৰাহীৰ পৰা উলাই গলত মই ইয়াতে দি দিলো এতিয়া অলপমান দৈ প্ৰায় 200 গ্ৰাম মান দৈ মই ইয়াত দি দিছো ভালদৰে লৰাই দৈখিনি মই সিজিবলৈ দিলো আৰু তাৰ পিছত অলপমান দি দিলো মই পানী ঢাকনি লগাই পুৰা উতল আহিবলৈ দিলো এয়া দেখিছেনে ধুনিয়াকে উতল আহিছে উতল আহাৰ লগে ভাজি থোৱা মাছ কেপিছ মই এপিছ কৰি কেৰাহীখনত দি দিলো এয়া চাওক মাছ কেপিছ দি হলত মই পুনৰ ঢাকনি লগাই দিলো অলপ লৰাই লৈ আপোনালোকেও ৰেচিপিটো এবাৰ বনাই ট্ৰাই কৰি চাবচোন কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব এয়া মই ঢাকনি লগাই ৰাখি দিলো প্ৰায় 8-10 মিনিট মান হিজাৰ পিছত চাওকচোন এয়া ইমান ধুনিয়া ৰং উঠিছে এয়া চাওক ইমান ধুনিয়া কালাৰ আহিছে দেখিয়ে খাও লাগিছে নহয়নে বাৰু খাবলৈও খুব টেষ্টি হয় আপোনালোকে এবাৰ বনাই খাই চাব মই আকৌ 2টা কেঁচা জলকীয়া ফালি দিলো ইয়াতে ভালদৰে লৰাই দিলো এয়া চাওকচোন এতিয়া মই ইয়াতে দি দিলো অলপমান মান ধনিয়া যেহেতু এইটো সিজনত আমাৰ ইয়াত ধনিয়া পাবলৈ পোৱা নাযায় গতিকে মই দি দিলো মান ধনিয়া যি পাইছো হেয়াই দি দিছো আৰু চাওক এয়া হৈ গল আমাৰ দৈ হৈতে মাছ কাৰী ৰেডি মানে ফিছ কাৰী দৈ উইথ ফিছ কাৰী চাওকচোন দেখিবলৈ ইমান সুন্দৰ হৈছে বহুত লোভনীয় দেখিয়ে খাও লগা নাইনে বাৰু মোৰ বাৰু ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পায় মই নতুনকৈ আহিছো আপোনালোকে মোক সাপোৰ্ট কৰি যাব বুলি মই আশা ৰাখিলো যদি আপোনালোকৰ সাপোৰ্ট পাওঁ আগলৈও ভাল ভিডিঅ' দি যাম আজিলৈ আহিলো বাই